নমস্কাৰ বন্ধুসকল, মই শৰিফুদ্দিন আৰু মোৰ ইউটিউব চেনেল শৰিফুদ্দিনহাপিনেছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এই চেনেলত মোৰ এটি আকৌ নতুন এটা ব্লগ ভিডিঅ' আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তেন্তে দেখাওকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজি মই গৈ আছোঁ মৰিয়নিলৈ আৰু মৰিয়নিত মই আপোনালোকক দেখুৱাই যাম মৰিয়নি চহৰখনৰ লগতে মৰিয়নি বজাৰখন আৰু মৰিয়নিত দেখুৱাম ৰেল জংচনটোৰ লগতে পুৰণি ৰেলখন। আৰু আপোনালোকে মোৰ এই চেনেলত যদি নতুনকৈ আহিছে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিব আৰু নতুন নতুন ব্লগ ভিডিঅ'বোৰ পাই থাকিব। তেন্তে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি মই আশা ৰাখিছোঁ। এয়া মোৰ দাদাই গাড়ী চলাই গৈ আছে আৰু ময়ো গৈ আছোঁ লগতে। আৰু আমি আহি জেল ৰোডৰ পৰা আমি লিচুবাৰী চাৰিআলি পালোহি আৰু লিচুবাৰী চাৰিআলিৰ পৰা সোঁফালে আহি আমি গাড়ীখনত অকণমান তেল ভৰাই লওঁ। গাড়ীখন মানে আমাৰ নিজৰে গাড়ী হয়, মানে গাড়ীখনত অকণমান তেল কমি আছে। আমি নিচেই কাষত থকা এয়া আপোনালোকে দেখিছে সোঁফালে থকা যিটো পেট্ৰল পাম্প আছে আমি তাত অকণমান তেলটো ভৰাই লওঁগৈ। এয়া মই আপোনালোকক দেখুৱাই আছোঁ গাড়ীৰ ফুৱেল মিটাৰটো এই চব কিমান কম আছে। আৰু এতিয়া মই গাড়ীৰ পৰা ৰ'ব নামি লৈছোঁ। আৰু আমি আহি লিচুবাৰীৰ পৰা আহি চিনামৰা ৰেলৱে ক্ৰচিং পাইছোঁ। আৰু আপোনালোকে ইয়াত দেখিছে কাষতে থকা বজাৰখন চিনামৰা দেওবৰীয়া বজাৰখন আৰু আমি ইয়াৰ ৰেলৱে ক্ৰচিং পাৰ কৰিম। আৰু আহি পাই গ'লোহি মৰিয়নি চহৰ।
আৰু আমি মৰিয়নি চহৰৰ পৰা গৈ আমি ৰেলৱে জংচন ফালে ৰাস্তাটোৰে গৈছোঁ আৰু দেওবৰীয়া বিশেষ বুলিবলৈ আজি মানুহ ইমান ৰাস্তাত নাই, দেখা পোৱা নাই। তাৰপৰা 2-এখন টমটম চলিছে আৰু আহি পাই গ'লোহি মৰিয়নি ৰেল জংচনৰ পিছফালে থকা পাৰ্কিং ষ্টেণ্ড আৰু ইয়াতে আমাৰ গাড়ীখন পাৰ্কিং কৰিম। মৰিয়নিলৈ লগত লৈ আহিছোঁ মোৰ মা আৰু মোৰ ভতিজা, লগত মোৰ দাদা আৰু দাদাই গাড়ীখন চলাইছে লাগিব আৰু মোৰ ভতিজা বাই বাই এটা দি দিয়া এতিয়া বাই বাই দি দিয়ে আৰু আপোনালোকে চাই থাকিব মোৰ এই ভিডিঅ'টো আহিবলৈকে। চাওক আগৰ যিখন পুৰণি কয়লাৰ চলোৱা এখন ৰেল আছিল, সেইখন ৰেলখন মৰিয়নি জংচনত ৰখাই থোৱা আছে। বহুত ধুনীয়া লাগিছে ৰেলখন দেখি আৰু আপোনালোকে দেখি আছে এইখন ৰেলখন আপোনালোকক ধুনীয়াকৈ মই দেখাই দিছোঁ। আৰু আপোনালোকে যিহেতু মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই দিব আৰু আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে লাইক এটা কৰিব আৰু কমেণ্ট কৰিব বুলি মই আশা ৰাখিলোঁ। এয়াই হৈছে মৰিয়নি ৰেল জংচন আৰু ইয়াত এখন ৰেল ৰখাই থোৱা আছে, যাত্ৰীবাহী ৰেল আৰু এয়া মৰিয়নি প্লেটফৰ্মটো চলাব আপোনালোকক। আৰু মৰিয়নি জংচনটো বহুত ডাঙৰ জংচন আৰু ইয়াতে ৰেলবিলাক ৰখোৱা হয় আৰু চব ৰেলখন আপোনালোকক মই ওচৰৰ পৰা দেখাই দিছোঁ। ৰেলখন আমাৰ জাতীয় পতাকাৰ ৰং দি থোৱা আছে, ইঞ্জিনটোত ৰেলৰ ইঞ্জিনৰ জাতীয় পতাকাৰ ৰং দি থোৱা আছে আৰু অংকন কৰা আছে মহাত্মা গান্ধীৰ প্ৰতিশ্ৰুতি, দেখি খুব ভাল লাগিছে। আৰু ইয়াত দেখিছোঁ আপোনালোকক মই ৰাতিপুৱাৰ প্লেটফৰ্ম, মই আহিছিলোঁ ৰাতিপুৱা খুবেই সোনকালে আৰু এতিয়া প্লেটফৰ্মৰ ঘড়ীত লিখা আছে 7:24 আৰু এয়া মই দেখুৱাইছোঁ আপোনালোকক মৰিয়নি ৰেল জংচনৰ প্লেটফৰ্ম। আৰু ইয়াত বহুতো যাত্ৰী আহি ৰখি আছে ৰেলত, কিছুমান যাবলৈ ৰখিছে আৰু কিছুমান ৰেলৰ পৰা হয়তো নামি বহি গৈ থাকিব পাৰে আৰু এয়া দেখুৱাইছোঁ আপোনালোকক ৰাতিপুৱা ভিডিঅ'ত আহিব লাগিব। মৰিয়নিত আহিছিলোঁ আমি ডোচা খাবলৈ আৰু ডোচা খাবলৈ আমি ইয়ালৈ আহিলোঁ কাৰণ এই প্লেটফৰ্মতে এখন দোকান আছে, দোকানখনৰ নাম হৈছে ফুড ট্ৰেক আৰু ইয়াত বহুতো লোকে খায় আৰু ভাল পাইছে আৰু ময়ো ভাবিলোঁ এই ফুড ট্ৰেকতে যাওঁচোন কেনেকুৱা লাগে আৰু বোলেচোন আমি ফুড ট্ৰেকৰ ভিতৰলৈ সোমাই যাওঁ। ৱাহ কি আচৰিত, এখন ধুনীয়া প্লেট দেখিছে আপোনালোকে। এই প্লেটখন ইমানেই ধুনীয়া লাগিল যে মই ভাবিলোঁ এইখন কলপাত, কিন্তু এখন কলপাত নহয়, এইখন আচলতে এখন প্লাষ্টিকৰ ট্ৰে দেখুওৱা হৈছে যে কলপাতৰ লেখিয়ে আৰু প্লাষ্টিকৰ প্লেটখন মোৰ খুব ভাল লাগিল। আৰু যদি আপোনালোকে ভাল পাইছে তেন্তে মোৰ এই ভিডিঅ'টোত এটা লাইক কৰিব আৰু এটা কমেণ্ট কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু মই আপোনালোকক দেখুৱাই যাম ডোচা কেনেকৈ বনায় আৰু ভিডিঅ'টো আপোনালোকে একেলগে চাই দিব। চাওক এই প্লেটখন চাওক, ইমান ধুনীয়া লাগিছে প্লেটখন। এখন চাইছেনে প্লেটখন আপোনালোক? এই প্লেটখন মই আচলতে এখন কলপাত বুলি ভাবিছিলোঁ সঁচাকৈ আৰু দেখিবলৈ কলপাতৰ দৰে আৰু প্লেটখন খুবেই মজবুত আৰু প্লেটখনৰ ডিজাইনটো খুবেই ভাল লাগিছে।
silence. You've been standing right there all along, even though it's been unspoken so long. I'm only waiting for you, just waiting for you to give it enough. You know I'm begging for আৰু আমি দেখি অহা যিখন ৰেল আছিলে ৰৈ আছিলে ষ্টেচনত আৰু সেইখন ৰেল এতিয়া গতি কৰিলে অন্য এটা দিশে আৰু চব ৰেল ষ্টেচনত থকা যিখিনি মানুহ আছিলে মানুহখিনি গোটেই আটাইবোৰে ৰেলত উঠিলে আৰু ৰেল গৈ আছে I don't wanna think every night about how we've been so blind. So upset, I'm waiting till it's too late. No rest for lovers who are undetermined. I just wanna be certain. I don't wanna waste all our time. আৰু মই আপোনালোকক ইয়াৰ পৰা বিদায় দি এতিয়া মই গৈ আছোঁ মৰিনি বজাৰলৈ আৰু কেইটামান পাচলি ল'ম বুলি ভাবিলোঁ আৰু গৈ আছোঁ এতিয়া বজাৰলৈ ঠিক আছে আৰু পাচলি লওঁ দেওবাৰ Even though you don't wanna say it, I've been saying it softly. No words. বাহিৰৰ পাচলি বজাৰখন এৰি ভিতৰত আৰু এখন বজাৰ আছে সকলো বস্তু পোৱা যায় আৰু এই বজাৰখনৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু সোমাই আমি আপোনালোকে দেখুৱাইছোঁ বজাৰখনৰ ভিতৰত কিছুমান দৃশ্য আৰু এয়া হৈছে মৰিনি বজাৰ এখন ডাঙৰ বজাৰ Cause I'm feeling like you and I are perfect. I don't wanna be sorry. I don't wanna think every night about how we've been so blind. So upset, I've waited till it's too late. No rest for lovers who are undetermined. I just wanna be certain. I don't wanna waste all our time wondering if we're right. I've been waiting for a sign. Wanna make you part of mine. I've been waiting for a sign. I don't want you to go away. দেখিলোঁ এখন মাছৰ দোকান মাছৰ দোকান আৰু শুকান মাছ খুবেই প্ৰিয় সকলোৱে প্ৰিয় চাগে আৰু শুকান মাছ এটা শুকান মাছ আছে সেইটো কিন্তু মানুহবিলাকৰ চৰচৰি খাই ভাল লাগে সেই মাছটো মোৰ খুবেই প্ৰিয় সৰু সৰু মাছ আপোনালোকক মই দেখুৱাই আছোঁ আৰু আপোনালোকে চাই আছে আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু যদি মোৰ এই ভিডিঅ'টো আজিৰ ব্লগ ভিডিঅ'টো আপোনালোকে ভাল পাইছে মোৰ এই ভিডিঅ'টো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকন দবাই দিব আৰু এনেকুৱা নতুন নতুন ব্লগ ভিডিঅ' আপোনালোকে পাই থাকিব এই চাওক মোৰ হাতত থকা এই মাছবিধ এইবিধ চৰচৰি খাবলৈ বহুতেই মজা আৰু আপোনালোকে খাইছেনে নাই মই নাজানো কিন্তু খাই চাব আৰু এই মাছটো দেখিছে এই মাছটো খুবেই প্ৰিয় বন্ধুসকল মই নিজে দোচা খাবলৈ কিন্তু দোচা খোৱা নহ'ল আৰু দোচা ঘৰলৈ লৈ আহিবলগীয়া হ'ল আৰু মোৰ এই ব্লগিং ভিডিঅ'টো আজি আপোনালোকে কেনে পালে মোক কমেণ্ট বক্সত জনাব বুলি মই আশা ৰাখিছোঁ আৰু আমি আটাই ঘৰলৈ ঘূৰি আহিছোঁ আৰু মই ঘৰলৈ আহি আছোঁ আৰু মই জেইলুডৰ হেউচপুৰত থাকোঁ এয়া মোৰ হেউচপুৰৰ ঘৰত আৰু মই এয়া হেউচপুৰৰ পথেৰে নিজৰ ঘৰলৈ আহি আছোঁ ফ্ৰেণ্ডছ আজিৰ ব্লগ ভিডিঅ'টো ইমানতে অন্ত পেলালোঁ আৰু যদি ব্লগ ভিডিঅ'টো আপোনালোকে ভাল পাইছে লাইক কৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লগে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু নতুন নতুন ব্লগ ভিডিঅ' পাই থাকিব তেন্তে আজিলৈ আহোঁ থেংক ইউ বাই বাই